নাহৰকটীয়াই হেৰুৱালে আৰু এজন মহানুভৱক। ৰামধেনু যুগৰ গল্পকাৰ ডক্টৰ মহেন্দ্ৰ বৰপূজাৰীৰ প্ৰয়াণ। এয়া যেন নাহৰকটীয়াৰ সামাজিক বৌদ্ধিক জীৱনৰ বাবে অতিশয় বেয়া সময়। এটা মাহৰ ভিতৰতে এজন এজনকৈ মহানুভৱ ব্যক্তিত্বৰ জীৱনাৱসানৰ পৰিক্ৰমাত অন্তৰ্ভুক্ত হ'ল এইবাৰ ৰামধেনু যুগৰ গল্পকাৰ ডক্টৰ মহেন্দ্ৰ বৰপূজাৰী। উল্লেখ্য যে নাহৰকটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ হিচাপে 2001 চনত অৱসৰ গ্ৰহণ কৰা খ্যাতনামা গল্পকাৰ ইতিহাসবিদ শিশু সাহিত্যিক মহেন্দ্ৰ বৰপূজাৰীৰ মৃত্যুৰ সময়ত বয়স হৈছিল 78 বছৰ। ইয়াৰ পূৰ্বে বিগত 29 ডিচেম্বৰত নাহৰকটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দুজন প্ৰাক্তন অধ্যক্ষ ক্ৰমে ৰাম ৰাজ কোঁৱৰ আৰু নৰেন শৰ্মাৰ একেদিনাই মৃত্যু ঘটিছিল। চিৰকুমাৰ ডক্টৰ মহেন্দ্ৰ বৰপূজাৰীয়ে তিনিচুকীয়াৰ আত্মীয়ৰ ঘৰত থকাৰ অৱস্থাত বাৰ্ধক্যজনিত কাৰণত কালি নিশা 8 বজাত শেষ নিশ্বাস ত্যাগ কৰে। প্ৰণিধানযোগ্য যে চিৰকুমাৰ ডক্টৰ মহেন্দ্ৰ বৰপূজাৰীয়ে তেওঁ বৰ্ণাঢ্য জীৱনত লিখি উলিয়াইছিল বেজবৰুৱা, গোহাঁই বৰুৱা আৰু সমকালীন অসমৰ সমাজ জীৱন, এটা সপোনৰ কথাৰে, পশ্চিমৰ দুৱাৰ, 2 ঋতু, ৰাতিৰ শব্দ, কাউৰী গ'ল গধূলি হ'ল, কোন ৰজা কোন মন্ত্ৰী, পুৱাৰ কোমল ৰ'দ আদিকে ধৰি কেইবাখনো গদ্য, গল্প আৰু শিশু উপযোগী গ্ৰন্থ। নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থা, জয়পুৰ শাখা ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, জয়পুৰ শাখা, কমিউনিষ্ট পাৰ্টি, বিজেপি, এজেপি আদিকে ধৰি বহুতো দল সংগঠন, ৰাজনৈতিক নেতা, অনুষ্ঠান প্ৰতিষ্ঠানে অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইয়াৰ পিছতেই শতাধিক গুণমুগ্ধৰ উপস্থিতিত জয়পুৰ ৰাজহুৱা শ্মশানত তেওঁৰ অন্তিম সৎকাৰ সম্পন্ন কৰা হয়। আমাৰ আটাইৰে শ্ৰদ্ধেয় ব্যক্তি, জয়পুৰ অঞ্চলৰ বিশিষ্ট নাগৰিক, নাহৰকটীয়া সমষ্টি, ডিব্ৰুগড় জিলা, সমগ্ৰ অসমৰে বিশিষ্ট নাগৰিক ডক্টৰ মহেন্দ্ৰ বৰপূজাৰী ছাৰ যোৱা নিশা 8:40 তেখেত আমাৰ মাজৰ পৰা হেৰাই যায়। তেখেতৰ মৃত্যুত আমি গভীৰ শোক প্ৰকাশ কৰিছোঁ, তেখেতৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। তেখেত এগৰাকী সু-সাহিত্যিক, সু-গল্পকাৰ আৰু বিশেষকৈ ৰাজনীতিক ক্ষেত্ৰত তেখেত যথেষ্ট সচেতন ব্যক্তি আছিল। তেখেত ভাৰতৰ কমিউনিষ্ট পাৰ্টি মাৰ্ক্সবাদী CPIMৰ এসময়ৰ নাহৰকটীয়া আঞ্চলিক কমিটিৰ তেখেত সদস্য আছিল আৰু তেখেত আমাৰ পাৰ্টিৰ CPIMৰ এগৰাকী শিক্ষক বুলি ক'ব পাৰি। তেখেতে মাৰ্ক্সবাদ সম্পৰ্কত তেখেতৰ অগাধ জ্ঞান আছিল আৰু সেই জ্ঞান আমাক তেখেতে দিছিল আৰু সেই জ্ঞানেৰে আলোকিত হৈ আজিও আমি মাৰ্ক্সবাদী আদৰ্শৰ লগত যুক্ত হৈ আছোঁ। স্বাভাৱিকতেই তেখেতৰ মৃত্যুৱে আমাক মৰ্মাহত কৰিছে। আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ ভাৰতৰ কমিউনিষ্ট পাৰ্টি মাৰ্ক্সবাদীৰ হৈ আৰু তেখেতৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ। পৰিয়ালবৰ্গক আমি শোকসন্তপ্ত পৰিয়ালৰ প্ৰতি আমি সমবেদনা জ্ঞাপন কৰিছোঁ। তেখেতৰ যি আদৰ্শৰ পথ, সেই আদৰ্শৰ পথেৰে আমি আগবাঢ়ি যাম, এই সংকল্প আমি গ্ৰহণ কৰিছোঁ। ব্যুৰ' ৰিপৰ্ট, দি হৰাইজন।